তোমালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা, লাগিলে আৰ্টছৰ পৰাই কৰা, কমাৰ্চৰ পৰাই কৰা বা ছায়েন্সৰ পৰাই কৰা, যোনটো ষ্ট্ৰীমৰ পৰাই লাগিলে কৰা, এই ভিডিঅ'টো তোমালোক সকলোৰে কাৰণে বহুত বেছি ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত মই তোমালোকৰ কাৰণে এটা স্কলাৰশ্বিপ লৈ আনিছোঁ, যিটো স্কলাৰশ্বিপৰ জৰিয়তে তোমালোকে 2,80,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিবা। এতিয়া তোমালোকক প্ৰথমেই কৈ দিওঁ যে এইটো কোনো এনেকুৱা স্কলাৰশ্বিপ নহয় বোলে এই বছৰ আহিছে বা স্কলাৰশ্বিপটো কিবা প্ৰাইভেট স্কলাৰশ্বিপ হয়, পোৱা নোপোৱা কোনো চান্স নাই, তেনেকুৱা একো স্কলাৰশ্বিপ নহয়। এইটো হৈছে এটা পাৰ্মানেণ্ট স্কলাৰশ্বিপ, যিটো স্কলাৰশ্বিপৰ জৰিয়তে তোমালোকে এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যি পঢ়িবা সেই আটাইকেইবছৰ তোমালোকে এই স্কলাৰশ্বিপটো লাভ কৰিবা। এতিয়া কি হয় এইটো স্কলাৰশ্বিপ, কোনসকল ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰিব, কোনসকলোকে নোৱাৰে, পাৰ্চেণ্টেজ তোমালোকৰ কিমান হ'ব লাগিব স্কলাৰশ্বিপটো পাবৰ কাৰণে, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, সকলোখিনি কথা আমি এই ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাবা। এতিয়ালৈকে যদি ভিডিঅ'টোত লাইক এটা কৰা নাই, লাইক এটাও কৰি দিয়া। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লোৱা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। এতিয়া ভিডিঅ'টো আৰম্ভ। যিটো স্কলাৰশ্বিপ লৈ আনিছোঁ বা যিটো স্কলাৰশ্বিপৰ বিষয়ে আমি আলোচনা কৰিম, এই স্কলাৰশ্বিপটোৰ নাম হৈছে ইশান উদয় স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটোত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰে। আৰু চবতকৈ ভাল কথা কি, এই স্কলাৰশ্বিপটো কেৱল আমাৰ নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে, কেৱল সেই ষ্টেটকেইখনৰ কাৰণেহে এই স্কলাৰশ্বিপটো মুকলি কৰা হয়। আৰু প্ৰত্যেক বছৰে 10,000 স্কলাৰশ্বিপ মুকলি কৰি দিয়া হয়। এতিয়া এই যিটো স্কলাৰশ্বিপ আছে, স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে তোমালোকে কি পঢ়া হ'ব লাগিব? যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকেহে কেৱল স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। যদি তোমালোকে যোৱা বছৰ কৰিছা, তাৰ আগত কৰিছিলা, তেনেহ'লে এপ্লাই কৰিব নোৱাৰা। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই নহ'ব, তোমালোকে UGC আণ্ডাৰ যিবিলাক কোৰ্চ আহে আমাৰ জেনেৰেল ডিগ্ৰী কোৰ্চেছ, টেকনিকেল আৰু প্ৰফেচনেল কোৰ্চেছ, ইনক্লুডিং মেডিকেল এণ্ড পেৰামেডিকেল কোৰ্চেছ, এইবিলাক কোৰ্চ তোমালোকে পঢ়া হ'ব লাগিব। মানে এইবিলাকত তোমালোকে এডমিশ্যন ল'ব লাগিব। ফাৰ্ষ্ট ছেমত যেতিয়া তোমালোকে পঢ়ি থাকিবা, তেতিয়া তোমালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা। মানে তেনেকুৱা সময়তে স্কলাৰশ্বিপটো যিটো এপ্লাই প্ৰক্ৰিয়া সেইটো আৰম্ভ হয়। তোমালোকে UGC আণ্ডাৰত যিবিলাক ধৰি লোৱা কোৰ্চ আহে, এইবিলাক পঢ়িলেই মানে তোমালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা, ভাষাত মই যদি ক'বলৈ যাওঁ। কিন্তু তোমালোকে যদি ITI কৰা বা অন্য যিবিলাক ধৰি লোৱা আমাৰ ডিপ্ল'মা ৰিলেটেড কোৰ্চ থাকে বা ডিপ্ল'মা কোৰ্চ থাকে, এইবিলাক তোমালোকে পঢ়িলে স্কলাৰশ্বিপটোত এপ্লাই কৰিব নোৱাৰিবা। এতিয়া স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি সেইটো কৈ দিছোঁ। প্ৰথমতে মই তোমালোকক ক'লোৱে যে নৰ্থ ইষ্টৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে কেৱল তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। ডমিচাইল লাগিব তোমালোকৰ স্কলাৰশ্বিপটো এপ্লাই কৰাৰ সময়ত। লগতে তোমালোকৰ পেৰেণ্টৰ যিটো এনুৱেল ইনকাম সেইটো ইয়াৰলি 4,50,000 টকাতকৈ ওপৰত হ'ব নালাগিব। যদি তোমালোকৰ পেৰেণ্টৰ এনুৱেল ইনকাম 4,50,000 টকাতকৈ যদি ওপৰত হয়, চব চ'ৰ্চ মিলাই যদি 4,50,000 টকাতকৈ ওপৰত হয়, তেনেহ'লে এপ্লাই কৰিব নোৱাৰিবা। দ্য এপ্লিকেণ্ট শুড হেভ পাছ ক্লাছ 12 অৰ ইকুইভেলেণ্ট ইন দ্য প্ৰিচিডিং ইয়েৰ অফ ষ্টাডি ফৰ এপ্লিকেশ্যন কল ফৰ দ্য প্ৰেজেণ্ট ইয়েৰ। যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ ক্লাছ 12 পাছ কৰিছে বা ইকুইভেলেণ্ট কিবা ধৰি লোৱা তেনেকুৱা পাছ কৰিছে, তেনেকুৱা ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে এই বছৰ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। কিন্তু প্ৰেজেণ্ট ইয়েৰত তেওঁলোকে পাছ কৰা হ'ব লাগিব, অৰ্থাৎ এই বছৰ তেওঁলোকে পাছ কৰা হ'ব লাগিব। প্ৰত্যেক বছৰে তেওঁলোকে এই স্কলাৰশ্বিপটো আনে আৰু প্ৰত্যেক বছৰে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ইকুইভেলেণ্ট কিবা পাছ কৰিছে, তেওঁলোকৰ কাৰণেহে স্কলাৰশ্বিপটো মুকলি কৰি দিয়া হয়। Applicant should have secured admission in the first year of any degree courses, either a general degree courses of. এতিয়া তোমালোকে চোৱা, এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে তোমালোকে, মই যিটো প্ৰথমে কৈ দিলোঁ যে তোমালোকে ডিগ্ৰী পঢ়া হ'ব লাগিব, মানে ডিগ্ৰীত তোমালোকে নাম লগাব লাগিব, তেতিয়াহে তোমালোকে পাৰিবা। বা টেকনিকেল বা প্ৰফেচনেল কোৰ্চ, ইনক্লুডিং মেডিকেল এণ্ড পেৰামেডিকেল কোৰ্চ, মানে UGC আণ্ডাৰত যিবিলাক কোৰ্চ আহে তাত তোমালোকে নাম লগাব লাগিব। আৰু ফাৰ্ষ্ট ইয়েৰ যেতিয়া তোমালোকে পঢ়িবা, তেতিয়া তোমালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা। এই স্কলাৰশ্বিপটো যিটো কাট অফ আছে সেইটো কিমান হ'ব মই তোমালোকৰ ভিডিঅ'টোৰ আগলৈ ক'ম, মানে কিমান পাৰ্চেণ্টেজ তোমালোকৰ লাগিব সেইটো মই আগলৈ ক'ম। এতিয়া কোনসকল ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰিব সেইটো কৈ দিছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ধৰি লোৱা ডিগ্ৰী কোৰ্চে কৰিছে বা ধৰি লোৱা ডিগ্ৰী প্ৰগ্ৰেম কৰিছে, কিন্তু তেওঁলোকে অ'পেন ইউনিভাৰ্চিটি থ্ৰু দি কৰিব বিচাৰিছে, তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰিব। ষ্টুডেণ্ট অলৰেডি এভেইলিং স্কলাৰশ্বিপ ফৰ পাৰ্চুইং দ্য আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আণ্ডাৰ এনি আদাৰ স্কিম, তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। ধৰি লোৱা তোমালোকে অন্য যিবিলাক আমাৰ নেশ্যনেল স্কলাৰশ্বিপৰ আণ্ডাৰ যিবিলাক ধৰি লোৱা স্কলাৰশ্বিপ কৰে, সেইবিলাকত যদি তোমালোকে এপ্লাই কৰিছা, তেনেহ'লে এপ্লাই কৰিব নোৱাৰিবা ইয়াত। যদি তোমালোকে অলৰেডি সেই স্কলাৰশ্বিপটো পাই আছা বা যেতিয়া তোমালোকে ধৰি লোৱা ফাৰ্ষ্ট ছেমত নাম লগাবা, তাৰ আগতে বোলে তুমি ধৰি লোৱা বেলেগ এটা স্কলাৰশ্বিপত এপ্লাই কৰিলা, প্ৰাইভেট স্কলাৰশ্বিপবিলাক নহয়, যিবিলাক চৰকাৰী স্কলাৰশ্বিপ থাকে, স্কলাৰশ্বিপত ধৰি লোৱা এপ্লাই কৰিলা আৰু এপ্লাই কৰাৰ পিছত কিন্তু তোমালোকে স্কলাৰশ্বিপটোত এপ্লাই কৰিব নোৱাৰিবা। ঠিক আছে। ষ্টুডেণ্ট গেইনিং এডমিশ্যন থ্ৰু মেনেজমেণ্ট কোটা, অৰ্থাৎ তোমালোকে যদি মেনেজমেণ্ট কোটাৰ থ্ৰু দি তোমালোকে যদি এডমিশ্যন লাভ কৰিছা, তেনেহ'লে এপ্লাই কৰিব নোৱাৰিবা। ষ্টুডেণ্ট পাৰ্চুইং কোৰ্চ আছে ডিপ্ল'মা কোৰ্চ নট লিডিং টু এৱাৰ্ড অফ ডিগ্ৰী, তোমালোকে ডিপ্ল'মা কোৰ্চ যিসকল ছাত্ৰ-ছাত্ৰী কৰিবা তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিবা। এইখিনি বস্তু তোমালোকে জানি লোৱাটো প্ৰয়োজনীয়। যদি তোমালোকে এইখিনি কিবা পঢ়িবা, তেনেকুৱা ক্ষেত্ৰত তোমালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিবা, সেইটো মনত ৰাখিবা। এতিয়া ডকুমেণ্টছ কি লাগিব তোমালোকে এপ্লাই কৰিবলৈ হ'লে, তোমালোকৰ যিটো একাডেমিক ট্ৰান্সক্ৰিপ্ট ইনক্লুডিং মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট এইখিনি
লাগিব মানে তোমালোকে হায়াৰ সেকেন্ডাৰী যেটো পাস কৰোতে দুই মাৰ্কশিটৰ সাৰ্টিফিকেট লাভ কৰিছা হেখিনি তোমালোকৰ লাগিব ডোমিসাইল বা পিআৰসি তোমালোকৰ লাগিব এপ্লাই কৰা সময়ত এফিডেভিট লাগিব ইনকাম প্ৰুফ সাৰ্টিফিকেট তোমালোকৰ লাগিব ইনকাম প্ৰুফ সাৰ্টিফিকেটখন তোমালোকে পাৰিলে এতিয়া উলিয়াই থবা কাৰণ ইনকাম প্ৰুফ সাৰ্টিফিকেটখন কি হয় এবছৰ ভ্যালিডিটি থাকে এতিয়া যদি উলিয়াই থোৱা তেতিয়া সময়মত তোমালোকৰ দৌৰামেলা কৰা কোনো প্ৰয়োজন নাথাকিব বেংক একাউণ্ট তোমালোকৰ থাকিব লাগিব কিন্তু সেই বেংক একাউণ্টটো ডিবিডি ইনেবল থাকিব লাগিব এটা ডিবিডি কি বস্তু এটো হৈছে তোমালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব তেতিয়া তোমালোকে স্কলাৰশিপটো লাভ কৰিবা আজিকালি চৰকাৰে যিকোনো ধৰণৰ পইচা লাগিলে স্কিম ৰিলেটেড হওক স্কলাৰশিপ হওক এইবিলাক পইচা ডাইৰেক্টলি ডিবিডি মাধ্যমেৰে দিয়ে যাতে কোনো ধৰণৰ খেলিমেলি নহয় সেইকাৰণে তোমালোকৰ বেংক একাউণ্টটো আধাৰৰ লগত লিংক থাকিব লাগিব তেতিয়া তোমালোকে পইচাটো লাভ কৰিবা যদি সিলেক্ট হোৱা লগতে কলেজ আইডি কাৰ্ড বা বনোফাইড সাৰ্টিফিকেট তোমালোকে দিব লাগিব ডিজেবিলিটি সাৰ্টিফিকেট যদি তোমালোক এপ্লিকেবল হয় তেনেহলে দিব পাৰা কলেজ ভেৰিফিকেশ্যন আফটাৰ অনলাইন এপ্লাই তোমালোকে যেতিয়া অনলাইন এপ্লাই কৰিবা তাৰপিছত তোমালোকৰ যিখিনি ডকুমেণ্টছ থাকিব সেইখিনি তোমালোকে লৈ যাবা আৰু কলেজত সেইখিনি সাবমিট কৰিবা তোমালোকে কলেজৰ প্ৰচেছৰখিনি বুজাই দিব তোমালোকক আৰু কলেজত তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব কাৰণ তোমালোকে যেতিয়া এপ্লাই কৰিবা এপ্লাই কৰাৰ পিছত তেওঁলোকেতো জানিব লাগিব যে তোমালোকে সঁচা কৈছা নে মিছা কৈছা আৰু কলেজে তোমালোকৰ ভেৰিফিকেশ্যন কৰিব লাগিব যে এজন ছাত্ৰ ছাত্ৰী আমাৰ কলেজতে পঢ়া আৰু এবাৰ ফাৰ্ষ্ট ছেমত তেওঁলোকে নাম লগাইছে এই বস্তুখিনি তেওঁলোকে ভেৰিফিকেশ্যন কৰি দিব তাৰ পাছতহে তোমালোকে ধৰি লোৱা প্ৰপাৰ যিটো এপ্লাই হয় সেইটো তোমালোকৰ হ'বগে ঠিক স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ পাৰ্চেন্টেজ কিমান লাগিব যদি তোমালোকৰ 70 আপ হয় তেনেহলে তোমালোকে স্কলাৰশ্বিপ এপ্লাই কৰিবা যদি তোমালোকৰ ধৰি লোৱা তুমি যদি জেনেৰেল ক্যাটাগৰী ষ্টুডেন্ট হয় তেনেহলে তোমালোকৰ যদি আপ যদি পাৰ্চেন্টেজ হয় বা 75 যদি আপ তোমালোকৰ পাৰ্চেন্টেজ হয় তোমালোকে অলমোষ্ট শিওৰ ধৰি থবা যে স্কলাৰশ্বিপটো তোমালোকে লাভ কৰিবা কিন্তু যিমান তোমালোকৰ পাৰ্চেন্টেজ ভাল হ'ব সিমান তোমালোকে স্কলাৰশ্বিপটো পোৱা চান্স বাঢ়ি যাব বাকি ওবিসি এমওবিসি অন্য ক্যাটাগৰীৰ ক্ষেত্ৰত তেনেকৈ ধৰি লোৱা পাৰ্চেন্টেজ অলপ কম হয় কিন্তু যি হল জেনেৰেল ক্যাটাগৰী আছে তেওঁলোকৰ ধৰি লোৱা 75% ওপৰত থাকিলে ভাল এটা যায় কিন্তু যিসকলে 80% এবোভ থাকে বা 85% এবোভ থাকে তেওঁলোকে 100% স্কলাৰশ্বিপটো লাভ কৰে গতিকে তোমালোকে যদি ইমান পাৰ্চেন্টেজ এবাৰ পাইছা লাভ কৰিছা তেনেহলে নিশ্চয় এপ্লাই কৰিবা তোমালোকৰ যদি 70% ওপৰত হয় তেনেহলে এপ্লাই কৰিবা সব বস্তুটো এনেকুৱা যেটো বিষয়ে তোমালোকে কোনো গ্যাৰান্টি ল'ব নোৱাৰা যে ধৰি লোৱা কিমান যাব কিমান নাযায় সেইকাৰণে পিছত যাতে পস্তাবলগীয়া নহয় তেনেহলে সেইকাৰণে স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰি থবা এই স্কলাৰশ্বিপটোৰ যেটো এপ্লাই প্ৰক্ৰিয়া হেতু আগষ্ট সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব কিন্তু যে স্কলাৰশ্বিপটো ৰিনিউৱেল কৰি থাকিব লাগিব এনেকুৱা নহয় যে তোমালোকে এপ্লাই কৰিলা পইচা পালা আৰু পাই গৈ থাকিবা তেনেকুৱা নহয় প্ৰত্যেক বছৰে ৰিনিউৱেল কৰিব লাগিব তোমালোকে ডকুমেণ্টছ পৰ্যন্ত সাবমিট কৰিব লাগিব যে তোমালোকে পঢ়ি আছা ড্ৰপ দিয়া নাই এইখিনি বস্তু তেওঁলোকক ভেৰিফিকেশ্যন কৰি দিব লাগিব যেতিয়া তোমালোকে প্ৰত্যেক বছৰে স্কলাৰশ্বিপটো পাই থাকিবা ঠিক আছে তেনেকৈ 7800 টকাটো তোমালোকে যদি টেকনিক্যাল মেডিকেল প্ৰফেশনাল বা প্যাৰামেডিকেল কোৰ্স কৰি আছে তেতিয়া তোমালোকে প্ৰত্যেক মাহে মাহে লাভ কৰিবা যিমান দিনীয়া বা যিমান বছৰীয়া তোমালোকৰ কোৰ্স হয় সিমান দিন তোমালোকে পইচাটো লাভ কৰিবা এই যেটো ইশান উদয় স্কলাৰশ্বিপ হয় এই স্কলাৰশ্বিপটো স্টাৰ্ট যেতিয়াই হ'ব মই তোমালোকৰ কাৰণে এটা ডেডিকেটেড ভিডিও লৈ আনিম স্কলাৰশ্বিপটোত কেনেকৈ এপ্লাই কৰিব লাগিব নথিপত্ৰ কেনেকৈ আপলোড কৰিব লাগিব সকলোখিনি কথা আমি এই ভিডিওটো ডিটেইলছত আলোচনা কৰিম লগতে আমাৰ যেটো হোৱাটছআপৰ চেনেল আছে হেতু যদি জয়েন কৰা নাই সোনকালে জয়েন কৰি লোৱা লিংকটো ডেসক্ৰিপচনত দি থোৱা আছে তাতো বহুত বিলাক আপডেট মই দি থাকো যিকোনো ধৰণৰ ইম্পৰ্টেন্ট আপডেট আহিলে মই তোমালোকক সেই যেটো চেনেল আছে সেই চেনেলত আপডেট দি দিও গতিকে সোনকালে আমাৰ হোৱাটছআপৰ চেনেলটো জয়েন কৰি লোৱা গতিকে এইটো আছিল আজি দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছো তোমালোকে ভিডিও চাই ভাল পালা যদি ভাল পালা ভিডিওটো লাইক কৰিবা চেনেললৈ যদি প্ৰথম আহিছিলা সাবস্ক্ৰাইব কৰি লবা এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে ধন্যবাদ